हेलो फ्रेंड्स, আপোনালোকক মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে ভেদাইলতাৰ লগত বনোৱা শিঙি মাছৰ আঞ্জাৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন চাওঁ কেনেদৰেনো বনালোঁ। মই কেইটামান শিঙি মাছ চাফা কৰি নিমখ হালধি সানি লৈছোঁ। দুটা বিলাহী, এটা বইল কৰি লোৱা আলু আৰু এফালে মই ভেদাইলতা পেষ্ট বনাই লৈছোঁ। অকণমান জালুকৰ গুড়ি, ৰচুন আদা খুন্দি লৈছোঁ। এফালে মই পিঁয়াজ এটা আৰু দুখিলা তেজপাত লৈছোঁ। এতিয়া আহক ৰেচিপিটোলৈ আগবাঢ়োঁ। এয়া মই টাৱা এখন গৰম হ'বলৈ দিছিলোঁ। ইয়াত মই এতিয়া মিঠাতেল দি দিছোঁ আৰু মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈ আহিলত মাছকেইটা দি দিছোঁ। এতিয়া মাছকেইটা ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কাঢ়ি ৰাখিম। এই ৰখি যোৱা তেলখিনিতে এতিয়া মই পিঁয়াজখিনি দি দিম। প্ৰথমে মই তেজপাত দুখিলা দি দিছোঁ। এতিয়া পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিল। ইয়াত মই এতিয়া খুন্দি ৰখা আদা ৰচুনখিনি দি দিছোঁ আৰু কেইটামান পাঁচফোৰণো দি দিছোঁ। এতিয়া মই অকণমান সময় ভাজি লৈছোঁ। আদা ৰচুনৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'লোঁ। ইয়াত মই এতিয়া কাটি ৰখা বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি সিজালৈকে ভাজি ল'ব লাগিব। এইখিনি সময়তে মই ইয়াত অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখো দি দিছোঁ আৰু এতিয়া গোটেইখিনি মিলাই ভালদৰে বিলাহীখিনি সিজালৈকে ভাজি ল'ম। এয়া লাহে লাহে বিলাহীখিনি সিজি আহিলে ইয়াত মই এতিয়া ভেদাইলতা পেষ্টখিনি দি দিছোঁ। এতিয়া ভালদৰে আকৌ অকণমান সময় ভাজি ল'ম। গোটেইখিনি ভালদৰে ভজা হৈ গ'ল। বইল কৰি ৰখা আলু কেইটুকুৰা দি দিছোঁ। এনেদৰে ভাঙি দিছোঁ। এতিয়া গোটেইখিনি মিলাই দিম ভালকৈ। অকণমান সময় গোটেইখিনি ভালদৰে মিলাই ভাজি ল'লোঁ। ইয়াত মই এতিয়া উতলাই ৰখা গৰম পানী দি দিছোঁ। আপোনালোকে আঞ্জাখন কিমান ডাঠ বা পাতল কৰিব বিচাৰে সেই অনুযায়ী পানী দিব। এয়া মই নিজৰ জোখমতে পানী দিলোঁ। এতিয়া 5 মিনিট সময় হাই ফ্লেমত উতলিবলৈ ৰাখি দিছোঁ। আঞ্জাখন ভালকৈ উতলি আহিলে ইয়াত মই এতিয়া ফ্ৰাই কৰি ৰখা মাছকেইটা দি দিছোঁ। এতিয়া আকৌ অকণমান সময়ৰ বাবে উতলিবলৈ দিম। মাছকেইটা দিয়াৰ পাছত মিডিয়াম ফ্লেমত 5 মিনিট সময় উতলিবলৈ দিলোঁ। ইয়াত মই এতিয়া খুন্দি ৰখা জালুকখিনি এনেদৰে পানীৰ লগত মিহলি কৰি দি দিছোঁ। এতিয়া হাই ফ্লেমত আকৌ আগৰ দৰে অকণমান সময় উতলিবলৈ দিছোঁ। এয়া মোৰ ভেদাইলতাৰ লগত বনোৱা শিঙি মাছৰ আঞ্জাখন হৈ গ'ল। এতিয়া নমাই ৰাখিম। এনেদৰে আপোনালোকেও এদিন খাই চাবচোন। খাবলৈ খুবেই ভাল লাগে আৰু খুব ঔষধিযুক্তও হয় আঞ্জাখন। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।